নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সো গাইজ কেনেকুৱা আপোনালোকে ভালে আছে? মই বৰ ভালে আছোঁ। আজি এটা বৰ ধুনীয়া টেষ্টি আৰু খুব সোৱাদৰ ঘৰতে বনোৱা এগ পুডিং এটা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ বৰ বেছি দৰকাৰ নপৰে। মিল্ক পাউডাৰ, মিল্ক, এগ আৰু চেনি দৰকাৰ পৰে। এইকেইটা বস্তু বহুতেই টেষ্টি, ধুনীয়া, খাবলৈ মজাদাৰ এটা পুডিং বনি যায়গৈ। আপোনালোকে সকলোৱে জানে পুডিং কেনেকৈ বনায়, বাট মই কি ধৰণে বনাওঁ মই সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো বলকচোন মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিডিঅ'টো বেছি লং নকৰোঁ। তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে শেষলৈকে চাব, শেষলৈকে চাই যদি ভাল পায় তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলকচোন মই কেনেকৈ বনাওঁ দেখাওঁ। তাৰ বাবে জোখ হিচাপত ল'ম মই এই কাপটো। এয়া লৈছোঁ চেনি, এয়া লৈছোঁ 3টা কণী আৰুটো গাখীৰ আছে। চ' ফাৰ্ষ্টত মই এই কণীকেইটা ইয়াত মই ভাঙিম। তো কণীকেইটা ইয়াত মই ভাঙিছোঁ। আপোনালোকে বেছি কণী দি বনাব বিচাৰিলেও বনাব পাৰে। মই 3টা কণী দি বনাইছোঁ। এইটো দেখিছে, এতিয়া মই ভালকৈ এইটো মিক্স কৰিম। এয়া দেখিছে ন, ইমান ধুনীয়া মিক্স হৈ গ'ল। এতিয়া ইয়াত দিম মই গাখীৰ পাউডাৰ। এইটো এতিয়া ধুনীয়াকৈ মই মিক্স কৰিম ধুনীয়াকৈ, যাতে ধুনীয়া মিক্স হৈ যাওকগৈ। মিল্ক পাউডাৰটো অকণমান ডাঠ হৈ গ'ল, সেইকাৰণে আৰু এটা কণী মই লৈ লৈছোঁ। দেখিছে আপোনালোকে, মই টোটেল 4টা কণী দি বনাইছোঁ। এতিয়া মই ভালকৈ মিক্স কৰিছোঁ, যাতে লাম্পছ মানে যিটো বস্তু নাথাকক। এয়া এইটো বাতিত মই বনাম। তো বনোৱাৰ আগতে ইয়াত মই অকণমান কৰি দিম চ' মই এইখিনি বস্তু ইয়াত ঢালি দিছোঁ। মই এতিয়া লৈছোঁ গাখীৰ, মেজাৰমেণ্ট হিচাপতে ল'ব। এতিয়া মই ল'ম ডাঙৰ চাই এটা বাতি। ইয়াত কাৰণ মিক্স কৰিব লাগিব ভালকৈ, আৰু ইয়াত লগা গাখীৰখিনি মই ধুনীয়াকৈ ইয়াত মই দি দিছোঁ। এতিয়া যিখিনি পাউডাৰ আৰু ক্ৰীম এইটো আছিলে সেয়া ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত দিম মই চেনি। এয়া চেনি মই দিছোঁ টোটেল 2 চামুচৰ হিচাপত, হাফকৈ 2 চামুচ হিচাপত দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ, যাতে গাখীৰ, কণী, চেনি এই গোটেইকেইটা বস্তু মিক্স হৈ যায়গৈ। তো মই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তো এয়া মোৰ গাখীৰখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। তো এতিয়া এই বাতিটোত মই বনাম। তো এই বাতিটোত বনোৱাৰ আগত অকণমান তেল অকণ দিম, যাতে বস্তু মই যেতিয়া প্লেটত উলিয়াম ধুনীয়াকৈ এৰ খাই যাওক। চ' এয়া অকণমান শ্লাইড দিছোঁ। এয়া দেখিছে না, একদমেই শ্লাইড। আৰু মই এই ব্ৰাছডালেদি গোটেইখিনি একদম ধুনীয়াকৈ লগাই দিছোঁ, যাতে ধুনীয়াকৈ এৰ খাই যাওক। দেখিছে আপোনালোকে। এতিয়া মই এইখিনি ইয়াত ঢালিম। ইয়াত ঢালিছোঁ মই। ইয়াতো অকণমান লৰাই মেলি দিম মই। দেখিছে ধুনীয়াকৈ ইয়াত মই দি দিলোঁ। এয়া হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই এইটো বনাম। মই বনাম এই ডেক্সিটো। তাৰ বাবে মই ইয়াত দিছোঁ অলপ পানী, অলপে দিছোঁ। আৰু এইটো লাগিব ষ্টিমটো। হৈ গ'ল। তাৰপিছত মই এই বাতিটো ধুনীয়াকৈ ইয়াত দি দিছোঁ। এয়া মই নমাই দিছোঁ, একদম ষ্টিমত কৰি দিব। আৰু এয়া
15-20 মিনিটমান লাগিব তাৰপিছত বনি যাব মই 15-20 মিনিটৰ পিছত আপোনাৰ লগত দেখাইছোঁ কেনেকুৱা ইয়াৰ হৈছে এগ পুডিংটো হ'বলৈ খুব বেছি 15-20 মিনিট লাগে তো মই 15-20 মিনিট পিছত আপোনালোকক মই দেখাইছোঁ যে কেনেকুৱা বনিছে মোৰ পুডিংটো গাইজ 15-20 মিনিট হৈ গ'ল এতিয়া চাওঁ পুডিংটো মোৰ হ'লে নাই কেনেকুৱা হৈছে তাকে চাওঁ মই প্ৰথমতে কি কৈছিলোঁ জানেনে মই আপোনালোকক মানে ফাৰ্ষ্টত দিয়া নাছিলোঁ এতিয়া অকণমান আগত দি দিছোঁ এইটো কাৰণ ভাপ ওলাই গৈ আছিলে কাৰণে তো এইটো গৰম আছে বহুত এইটো আঁতৰাই লৈছোঁ আঁতৰাই লৈছে এতিয়া ঢাকনাটো আঁতৰাব লৈছোঁ এতিয়া দেখাই আছোঁ আপোনাক এয়া ৰ'ব এনেকৈতো দেখিব নোৱাৰিছে চাগে মই বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ এয়া হৈছে মোৰ পুডিং এয়া দেখিছে ইমান ধুনীয়াকৈ হৈ গৈছে এতিয়া এইটো মই ঠাণ্ডা হ'বলৈ দিম এতিয়া মই গেছটো অফ কৰিলোঁ এতিয়া এইটো মই ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই প্লেটত উলিয়াম মই চ' গাইজ মোৰ এয়া ঠাণ্ডা হৈ গ'ল পুডিংটো আৰু এয়া দেখিছেনে ইমান ধুনীয়া হৈছে আৰু ইমান জেলি দেখিছে একদম চুইছে একদম জেলি টাইপৰ নিচিনা হৈছে আৰু খাবলৈ বহুতেই য়াম হয় মানে মই আপোনালোকক কি ক'ম মানে আপোনালোকে এবাৰ এই টাইপত বনাই পেলাই চাওকচোন আপোনালোকে খাই খুবেই ভাল পাব এই টাইপৰ পুডিংটো এণ্ড দেখিব পাৰিছে মই 4টা কণী দি বনাইছোঁ কিমান মেজাৰমেণ্ট হিচাপতে বনাইছোঁ কিমান মেজাৰমেণ্টত বনাইছোঁ চবটো আপোনালোকক দেখাই দিলোঁ আপোনালোকে চালেই ভিডিঅ'টো তো এয়া মোৰ কষ্টৰ ফল হৈছে এইটো মানে এনেকৈ লুটিয়াই দিলোঁ নাই তো এইটো বস্তু মানে অকণমান এই টাইপৰ হ'ব বাট দেখিছে ন ইমান ধুনীয়া হৈ গৈছে খাবলৈ বহুত দিছে আৰু বেটিয়ে জঁপিয়াই আছে খাবলৈ চাব নিকে আছে আহা যে বাবা আহা ইয়াতে এয়া চাওক বেটি একদম জঁপিয়াই আছে খাবলৈ তো মই বেটিকো দিওঁ খাবলৈ এতিয়া চ' গাইজ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে ক'বচোন মোক দেই যদি ভাল পালে তো লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈ বাই বাই আশা কৰোঁ এই ভিডিঅ'টো চাই খুবেই ভাল পালে